টিপি দিছোঁ रुको जरा रुको এই দুটা তিনটে আৰু ওচৰতো এইটো এটা ফুল ফুলে সিমান মাল লগা হ'লি যিমান ফুল ফুলে সিমান যদি মাল লাগিল হয় যদি সিমান মাল লাগিল হয় যিমান ফুলে What happened? What happened? যিমান ফুলে সিমান যদি লাগিল হয় প্ৰণৱে কেলা বিছনাৰ তলত পইচা থলা হইবে যিমান ফুল ফুলে বন্ধুসকল বৰ দুখ লাগছি মোৰ দুখটো কিয় লাগছি জানে না এই দেখছি না এই গুণাডালত এইটো দেখছি না টেমা থহা এই কাপোৰ এইগিলান দেখছি না কাপোৰ থহা এই এনেকৈ গোটাই বাউণ্ডাৰী দি এনেকৈ গুণাত থহা বান্ধি বান্ধি দিছোঁ আপোনালোকে চাঙিখনৰ সিমুৰি দি চালে দেখা পাব এই গুণাত থহা বান্ধি বান্ধি দিছোঁ এইয়া গুণাত থহা বান্ধা আছে তাৰমানে হাতী আছে এই দেখছি না বস্তুটো মুকালত দিব পাব লাগে কিন্তু আমি এতিয়া মুকাল জেগা নাপালোঁ এই জংঘলে মংঘলে হ'লেও দিলোঁ এই দেখছি না থহাগিলাখান দেখছি না নাই এই থহাগিলাখান তাৰমানে ৰাতি যাতে হাতী ধুই দূৰৰ পৰাই থহাগিলাখান দেখে কিবা এটা গুণা চুনা আছে বুলি ভাবে উপায় নাই সেনেকৈ গুণা এডাল থাকিলে হাতী পুতুককৈ নাহে অলপ সময়ৰ কাৰণে হ'লেও ড্ৰপ দেই যি নহওক আমাৰো যদি এনেকৈ ড্ৰপ দি পেলাই ৰৈ যায় হাতীকেইটাই ৰৈ গ'লে মোৰ এখন চাঙি ৰৈ যাব যোৱাকালি আমাৰ ইয়াতে এটা ঘৰ ভাংলাই হাতীয়ে ঘৰ ভাংলা মানে আপোনাৰ ঘৰটোৰ ভিতৰত আছিল চাউল কণ্টেলৰ চাউল বুলি কওঁতেতো জানেই মোটামুটি 2 ট্ৰেক্টৰমান থাকে সেই চাউলৰ কাৰণে যাই পেলাই হাতীটোই এখন খিৰিকী আৰু এক চাইডে বেৰা ভাঙি দিলাক কিন্তু চাউলখিনি লাগাল নাপালাক এই বল্ল দেখি না এই বল্লত ধৰি এটা জিকাও ভালে নাথাকে ঔষধ মাৰিব পাব লাগে কিন্তু মই ঔষধ নামাৰোঁ আমি খেতিয়ক গিলাখানে এনি টাইম ঔষধ মাৰি মাৰি মানুহক খোৱাটো এইটো ভাল কথা নহয় এই দেখছি না গুণা এই গুণাত থহাগিলান দেখছি না জংঘলটো জংঘল বাদ দিলোঁ ইমান জংঘল কাটি কুটি চাফা কৰিব নোৱাৰোঁ মই জিকাৰ গুৰে চাফা কৰিব পৰা নাই তথাপিতো অলপমান ছেভ হয় বুলি গুণাত থহা হ'লে দিছোনকৈ এইটো মেচিন পৰি আছে হাতী ভাঙিলেও ভাঙিব আৰু উপায় নাই এই গুণাত তাৰমানে হাতী যাতে অলপ দেখা পায় এনেকৈ সেইদিনা থহা লৈ থৈছোঁ হাতীটোৱে যাতে থহাটো দেখা পাই পেলাই জানে গুণাত কিবা গুণা আছে লাইন থাকিব পাৰে মানে ইয়াতে লাইন চাইন দিয়া নাই মই অকল এডাল গুণাত আনি থৈছোঁ সেইদিনা সেই দেখি নাই এইয়া এনেকৈ চাঙিখনৰ গোটাই বাউণ্ডাৰীত দি থৈছোঁ কিবা কাৰণত হাতী নাভাঙা কৰি যায় যদি যাক ভাঙলি আৰু মই চেছ এনে 200 টকা এটা পাওঁ ডেইলি 200 মানকৈ পাওঁ চিঙলি আৰু বেলেগো মোটামুটি 400 মানকৈ নেই মই 200 মান পাওঁ বেলেগে 400 মান নেই যি নহওক আৰু চবে মিলি জুলি চলি থকাৰ দৰে হাতী না আজি ঘিটিং কৰিয়ে দেই যোৱাকালি যিহেতু গাঁৱৰ মাজত সোমালেই চাই থাকক আপোনালোকে কি হয় কি নহয় গোটেইখিনি বাতৰি পাই থাকিব যোৱা ৰাতিৰ ঘৰটো মই ফটো ইতিয়ানো মাৰা নাই ভিডিঅ' মাৰা নাই কাৰণ পুতুককৈ সেইগিলান মাৰি পেলাই ইউটিউবত আপলোড দিয়াটো বেছি ভাল কথা নহয় চবতে দুখ লাগি থাকে সেয়েহে মই মাৰাও নাই এনে হাতীখিনিৰ ফটো অলপমান মাৰছোঁ ভিডিঅ' পাছত আপলোড দিম
এটা তাড়াতাড়ি যাব লাগে, কাৰণ ইয়াৰ পৰা আপোনাৰ 200 মিটাৰ দূৰেদি হাতী আছে। এই যে মই কওঁ হাতী থকা ঠাইখিনি, দংটোৰ সিপাৰেদি হাতী আছে, আমি তাড়াতাড়ি ইয়াৰ পৰা যাব লাগে। চাই থাকক আপোনালোকে মোৰ ভিডিঅ'সমূহ পাবলৈ, মানে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ইয়াত শ্বেয়াৰ কৰি দিলেও দিব পাৰে, কথা নাই দিব পাৰে, কিনো আৰু। এই জিকা কাটি আছোঁ, এয়া আপোনটা জিকাকে কাটিবলৈ লৈছোঁ আমি। শ্বেয়াৰ কৰি দিলেও দিব পাৰে, কিন্তু লাইক কমেণ্ট শ্বেয়াৰ যি কৰে কৰি থাকিব। কথা ছাবস্ক্ৰাইবটো কৰি দিব, মোক বেছি নালাগে, 15টামান লগা হৈ আছে। অ'কে, বাই বাই, টাটা, সি ইউ। কৃষ্ণ হৰি ৰাম। যোৱা ৰাতি নাহিলে, কিবা কৈ এদিন পাৰ হ'ল। কৃষ্ণ হৰি ৰাম। যোৱা ৰাতি নাহিলে আমাৰ ইয়ালৈ, এৰাতি গড়। এনেকৈ আৰু কেইৰাতিমান যোৱা হ'লে ভাল আছিলে। দেখিছেনে, এয়া এনেকৈ লাগিব, এনেকৈ লাগি থাকিব, এনেকৈ লাগিয়ে থাকিব। সেয়া মোটামুটি 2 মাহ লাগিব, 2 মাহ। ইয়াতে মানে খাৰ পানী ভিটামিন মাৰি থাকিলে 2 মাহ লাগিব। হাতী আহিলে আৰু মানে আৰু চেচ। মাথাটো নষ্ট হৈ যায়, কিয় জানে না? এই যে থহাবিলাক আলাইছোঁ, এই থহাৰ এনেকৈ যদি নামান ওলে থাকে, কীটাণু চৰাইটো খাই থৈ যায়। এই যে ওলে আছে, ইয়াতে কীটাণু আহি চৰাই খাই যাব। ইমান বেয়া এই চৰাইগিলাখান। খেতি কৰি না, এইফালে খাইছে এইটো বল্লই, এইটো খাইছে বল্লই, এইটো নাই গেল। এই বল্ল দেখছি না, এই কটা গোটাই বল্লয়ে বেয়া করছি, একটা গোটাই বল্লয়ে বেয়া করছি। তাৰে পিছত এই থহা ওলে ওলে থাকিলে খাই দেয়। বল্ল বোলে বল্ল, সরে বোলে সরে। এই যে এখানে ওলে আছে, এইয়া বল্ল। মানে আপনার খেতিয়ক গিলাখানে ঔষধ কিয়া নামের বউ, এটাও বললো ঔষধ কিয়া নামের বউ। যদি বললো বোলে বললো, সরে বোলে সরে। এইখানে এটা জিকাও ভালে নাই, সব বললো। ইয়া সব বললো, এই বললোই হয়েছে। ইয়া খেতিয়ক গিলাখানে ঔষধ কিয়া নামেরব, মেডিসিন কিয়া নামেরব খেতিত। এনেকুৱা কথা হলি এইটো চাওকচোন, এইটো দেখি না ওলে থকাখিনি চৰে খাইছে। এই থহাটো দিছোঁ, কিন্তু এখানি ওলে আছে, ইয়াতে খাই থৈ গেল চৰাইটো। তাৰোপৰি বল্ল বোলে বল্ল, ঔষধ কিয়া নামেৰব খেতিয়কে। পকাৰ ফালেদি পকা, চৰেৰ ফালেদি চৰে। এইফালে মানুহগিলাখানটো আছে চুৰ। মই এই মস্তো চাঙিখনত এনেকৈ থহা আলেই থাকোঁ, থহাই আলে থাকোঁ, কিন্তু মই মাল কাটবা নাপাওঁ। থহা আলেই থাকোঁ, মই মাল কাটবা নাপাওঁ। মালগিলাখান ক'ত যায়? মই আলেহে থাকোঁ খালি থহা, কিন্তু মালটো বেলেগে নি থাকে। এই মস্তো চাঙিখনত একদিনে 3 পাল্লা না 4 পাল্লা মাল কাটলোঁ, আৰু আজিলৈকে কাটবাই পোৱা নাই। কিন্তু থহা আলে থাকোঁ নোহোৱা হৈ থাকে, থহা আলে থাকোঁ নোহোৱা হৈ থাকে।
চুৰকেইটাৰ আৰু কি ভাল হৈছে থোৱাটো আলয় থাকে না বিচেৰ বা চিচেৰ বা নালগে আহে আৰু কাটি লৈ গুচি যায় এই হৈছে কথা মানুহ দুখ বুজি নাপায় আমি যে এখানি চাঙি কেনেকে কৰলো কি কৰি কৰলো পকা পিপিৰটো বাদ দিলো মানুহেও বুজি নাপায় টিপি দিছো মানে কেছটো কি জানে না মই গৈছিলোঁ দুখন মোনালৈ জিকা কাটবা লাষ্টত দেখছি না সেই মোনাখন আলি যে লৈ আহি আছোঁ তাতে মাত্ৰ 7 কেজি জিকা আছে দুখন মোনা লৈ গ'লোঁ জিকা কাটবা তো 7 কেজি জিকা লৈ আহিলোঁ গোটাই জিকাখিনি কোনোবা কাটি লৈ গ'ল দেখিছেনে এই হৈছে কথা আমি কাম কৰি থাকোঁ কাম কৰি থাকোঁ কিন্তু মালখিনি বেলেগে নি থাকে रुको जरा এই দুদিন হাতী আহিছিল रुको এই দুইদিনত যদি কোনোবাই যায় বিৰাটেই ভাল আছিল আমাৰ সেইগিলাতো ৰাতি ৰাতি হাতী থাকে যোনে চুৰ কৰিব যায় এটা দিনত যোৱা হ'লে ভাল আছিল এই দুটা তিনটে আরে ওচৰতো এইটো এটা